তো হেল্ল' গাইজ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই আজি অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। তো মানে আমাৰ স্কুলৰ পৰা ছায়েন্স এক্সিবিশ্যন হ'ব, যিহেতু তেতিয়া আমি ছায়েন্সৰ মানে কামত যাওঁ, ছায়েন্স মানে প্ৰজেক্টটো বনাবলৈ যাওঁ লগৰ এটা প্ৰজেক্ট হিচাপে। তো মানে এতিয়া ওলাইছোঁ আৰু তো ভিডিঅ'টো এণ্ডলৈকে চাওক, কিনো বনাম চাব আপুনি। বহুত ধুনীয়া বস্তু এটা বনাম আমি। তো ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যদি এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰি থোৱা নাই। তো ব'লক গাইজ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Meadows of our youth, 107 days, recalling it backwards, our dreams holding us closer. Ooh, we can see so clear. Ooh, we can see so clear. You are shades of gray, living day to day. গাইজ পেট্ৰলটো বাঢ়ি 50 টকা। Even when we're free, it's true. Different. এপিনে বস্তু লওঁ বস্তু লওঁ আজি দেওবাৰ ক'ৰ বস্তু পাবি তই ক'ত পাম? ক'ত পাবি তই আজি দেওবাৰ নাজানে ক'ত পাম? আজি মিত্ৰৰ দোকানেই বন্ধ বাকী ওলাব। অফ কৰা, অফ কৰা। We can see so clear. We can see so clear. তো গাইজ মানে লগৰটো মানে ঘৰটো চিনি নাপায় মানে তালৈ ফোন এটা কৰি লৈছোঁ একবাৰ। হেল্ল', জল্দি আহ, জল্দি আহ, আমি গেটখনৰ ওচৰত ৰৈ আছোঁ। অঁ আহ আহ, ওলাই আহ। এই গলিটোৰ ফালে সোমাই যাব লাগে নি? এই মোবাইলটো লৈ আহ। তো গাইজ মানে ইয়াত অকণ ৰ'বলগীয়া হৈছে এইডোখৰতে। সি আহি পোৱাহি নে ক'ত আছে এতিয়া তাক বিচাৰিছোঁ, মানে ফোন কৰিছোঁ। সি ওলাই আহিছে বুলি কৈছে ঘৰৰ পৰা, এতিয়া ক'ত আছে আহি আছে বুলি কৈছে। অকণ দূৰ হ'ব তাৰ ঘৰটো, অকণ দেৰি ৰ'বলগীয়া আছে। তো গাইজ এই লগৰটোক পাই গ'লে এইডোখৰ ৰৈ আছে দলং গছত, আৰু লগৰকেইটা ইয়াতে গোট খাব। গোট খাই মেলি ইয়াৰ আমি ঘৰলৈ যাম এতিয়া। তো ভিডিঅ' চাই দিয়ক। তো গাইজ এই লগৰটো ঘৰটো পাই গ'লোহি। তো এতিয়া ঘৰ ইয়াতে প্ৰজেক্ট হ'ব। তো ব'লক ভিডিঅ' চাই দিয়ক, কিনো বনাম এতিয়া। ব'ল কি তো ঘৰটো বনাই আছে ন? ইয়াতে বনাম নে ক'ত? ইয়াতে বনাম। চব মুকলি, এতিয়া বস্তু আন। তো গাইজ আমি ইয়াত পাই গ'লোহি। ই গেম খেলা লাগি গ'ল, ফ্ৰী ফায়াৰ। তাৰপিছত এইখন ইনকাম মিলি আছে এতিয়া। এইটো চাব। তো গাইজ প্ৰজেক্টটো ইয়াতে হৈ গ'ল মানে। তেতিয়া আমি ঘৰ যাম, ঘৰ গৈ আপোনাক প্ৰজেক্টটো ভালকৈ দেখুৱাম, ফটো চটো ভিডিঅ' চিডিঅ'। তো ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো আমি এতিয়া ঘৰ যাব ওলাইছোঁ আৰু আপোনাক ফটোটো মানে প্ৰজেক্টটো দেখুৱাম কেনেকুৱা বনালোঁ প্ৰজেক্টটো।